আপুনি জানেনে শৰীৰত ক'ত তেজ উৎপন্ন হয়? কঁঠাল খোৱাৰ পিছত কি খালে এলাৰ্জি বৃদ্ধি পায়? নিয়মিত খাদ্য খোৱাৰ পিছত শৌচাগাৰলৈ যোৱাটো কোন ৰোগৰ লক্ষণ? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, বিশ্বৰ কিমানখন দেশত ফেচবুক ব্যৱহাৰ কৰা নিষিদ্ধ কৰা হৈছে? অপশ্যনসমূহ হৈছে ক 7খন, খ 10খন, গ 11খন, ঘ 20খন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 7খন। বিশ্বৰ ভিতৰত 7খন দেশত ফেচবুক ব্যৱহাৰ কৰা নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো শাক খালে তেজ দ্ৰুত বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক পদিনা শাক, খ লাই শাক, গ পালেং শাক, ঘ ঢেকীয়া শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পালেং শাক। পালেং শাক খালে মানুহৰ তেজ দ্ৰুত বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো ফলত বেছি পৰিমাণে কেলচিয়াম থাকে? অপশ্যনসমূহ হৈছে ক ডালিম, খ কিৱি, গ কমলা, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কিৱি। কিৱি ফলত বেছি পৰিমাণে কেলচিয়াম থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যক চেনিৰ মাটি বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে ক অসম, খ মেঘালয়, গ কলকাতা, ঘ উত্তৰ প্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ নামৰ ৰাজ্যক চেনিৰ মাটি বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ভিভো কোনখন দেশৰ কোম্পানী? অপশ্যনসমূহ হৈছে ক চীন, খ ভাৰত, গ জাপান, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চীন। ভিভো চীন দেশৰ কোম্পানী। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো চৰাইয়ে ওলোটা হৈ টোপনি মাৰে? অপশ্যনসমূহ হৈছে ক ফেঁচা, খ বগলী, গ বাদুলি, ঘ কাউৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বাদুলি। বাদুলি চৰাইয়ে ওলোটা হৈ টোপনি মাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি জিলা আছে? অপশ্যনসমূহ হৈছে ক ফ্ৰান্স, খ ৰাছিয়া, গ ফিনলেণ্ড, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰাছিয়া। বিশ্বৰ ৰাছিয়া নামৰ দেশত আটাইতকৈ বেছি জিলা আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, মৌৰ লগত কি মিহলাই খালে উশাহ-নিশাহ লোৱা বেমাৰ কমি যায়? অপশ্যনসমূহ হৈছে ক ধনিয়া, খ জিৰা, গ চেনি, ঘ জালুক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ জালুক। মৌৰ লগত জালুক মিহলাই খালে উশাহ-নিশাহ লোৱা বেমাৰ কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ৰাতি টোপনি কম হ'লে শৰীৰৰ কোনটো অংগ ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক কিডনী, খ মস্তিষ্ক, গ লিভাৰ, ঘ পাকস্থলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মস্তিষ্ক। ৰাতি টোপনি কম হ'লে মস্তিষ্কৰ ক্ষতি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোন গছৰ ঠাৰিৰে দাঁত ব্ৰাছ কৰিলে দাঁতৰ আলু মজবুত হয়? অপশ্যনসমূহ হৈছে ক নিম, খ তুলসী, গ জেতুকা, ঘ সৰ্পগন্ধা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নিম। নিম গছৰ ঠাৰিৰে দাঁত ব্ৰাছ কৰিলে দাঁতৰ আলু মজবুত হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনখন দেশৰ বাতৰি কাকতৰ নাম ডন? অপশ্যনসমূহ হৈছে ক ইংলেণ্ড, খ পাকিস্তান, গ আমেৰিকা, ঘ চৌদি আৰৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পাকিস্তান।
পাকিস্তান দেশৰ বাতৰি কাকতৰ নাম ডন। পৰৱৰ্তী প্ৰশ্নটো হৈছে সুস্থ হৈ থাকিবলৈ আমি প্ৰতিদিনে কি কৰা উচিত? অপশ্যনসমূহ হৈছে ক সংগীত শুনিব লাগে, খ কথা পাতিব লাগে, গ দৌৰিব লাগে, ঘ ব্যায়াম কৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ব্যায়াম কৰা। সুস্থ হৈ থাকিবলৈ আমি প্ৰতিদিনে ব্যায়াম কৰা উচিত। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতি টোপনি যোৱাৰ আগতে কি খাদ্য খালে সোনকালে টোপনি আহে? অপশ্যনসমূহ হৈছে ক কাঠবাদাম, খ পানী, গ আপেল, ঘ গৰম গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গৰম গাখীৰ। ৰাতি টোপনি যোৱাৰ আগতে গৰম গাখীৰ খালে সোনকালে টোপনি আহে। পৰৱৰ্তী প্ৰশ্নটো হৈছে শৰীৰত ক'ত তেজ উৎপন্ন হয়? অপশ্যনসমূহ হৈছে ক বৃক্ক, খ ধমনী, গ হৃদয়, ঘ হাড়ৰ মজ্জা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হাড়ৰ মজ্জা। পৰৱৰ্তী প্ৰশ্নটো হৈছে চাহ খোৱাৰ কিমান মিনিট পিছত পানী খোৱাটো নিৰাপদ? অপশ্যনসমূহ হৈছে ক 5 মিনিট, খ 10 মিনিট, গ 20 মিনিট, ঘ 25 মিনিট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 10 মিনিট। চাহ খোৱাৰ 10 মিনিট পিছত পানী খোৱাটো নিৰাপদ। পৰৱৰ্তী প্ৰশ্নটো হৈছে চাহৰ লগত কি খালে গেছৰ সমস্যা নহয়? অপশ্যনসমূহ হৈছে ক আদা, খ চেনি, গ ইলাচি, ঘ তেজপাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আদা। চাহৰ লগত আদা খালে গেছৰ সমস্যা নহয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কঁঠাল খোৱাৰ পিছত কি খালে এলাৰ্জি বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক আঙুৰ, খ ষ্ট্ৰবেৰী, গ গাখীৰ, ঘ অমিতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গাখীৰ। কঁঠাল খোৱাৰ পিছত গাখীৰ খালে এলাৰ্জি বৃদ্ধি পায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোষ্ঠকাঠিন্য ৰোগীৰ বাবে কোনবোৰ খাদ্য ক্ষতিকাৰক? অপশ্যনসমূহ হৈছে ক মাছ, খ কণী, গ মাংস, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মাংস। কোষ্ঠকাঠিন্য ৰোগীৰ বাবে মাংস খোৱাটো ক্ষতিকাৰক। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিয়মিত খাদ্য খোৱাৰ পিছত শৌচাগাৰলৈ যোৱাটো কোন ৰোগৰ লক্ষণ? অপশ্যনসমূহ হৈছে ক অন্ত্ৰৰ সমস্যা, খ খাদ্যৰ বাবে, গ পাইলছ, ঘ যকৃতৰ সমস্যা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অন্ত্ৰৰ সমস্যা। নিয়মিত খাদ্য খোৱাৰ পিছত শৌচাগাৰলৈ যোৱাটো অন্ত্ৰৰ ৰোগৰ লক্ষণ। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোন ৰোগীয়ে বেঙেনা খালে সোনকালে ৰোগৰ পৰা আৰোগ্য লাভ কৰে? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ ৰক্তহীনতা, গ গেষ্ট্ৰিক, ঘ কেঞ্চাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰক্তহীনতা। ৰক্তহীনতা ৰোগীয়ে বেঙেনা খালে সোনকালে ৰোগৰ পৰা আৰোগ্য লাভ কৰে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।